মই জানো তুমি আগতেও গীত গাই থাকা আমাৰ ইয়াতে খুটিকুটীয়া মঞ্চত। কথাটো হৈছে কি মই এইকাৰণে আহিলোঁ, তোমাৰ কেতিয়াও মই আগে পিছে ইণ্টাৰভিউ লোৱা নাই, আমাৰ চেনেলত নাইও, সেইটো কাৰণে মই ইণ্টাৰভিউ ল'বলৈ আহিলোঁ। আপোনাৰ উদ্দীপনা কাৰ পৰা কৈছিলে সৰুকালত? সৰুকালৰ কথা যদি ক'বলৈ যাওঁ, প্ৰথমতে মই ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব, মোৰ ঘৰখনৰ পৰা আৰম্ভ কৰিব লাগিব। মোৰ ঘৰখনত মানে ঘৰখন সাংস্কৃতিকভাৱে ফেমিলিত যিমানবিলাক মানুহ আছে, মানে খুৰা বৰ্তা হওক, যিমানবিলাক আছে, পেহী বা যিমানবিলাক আছে, সকলোবিলাক মানে সাংস্কৃতিকভাৱে আগবঢ়া। সকলোৱে কোনোবাই ধৰিবা নাটক কৰে, কোনোবাই মানে ভালেখিনি মানুহে পৰিয়ালটো গান চান গাই থাকে। তো সেই বংশগতভাৱে অহা বুলিয়ে কওঁ আৰু। তেনেধৰণে আগবাঢ়িছে। তুমি এতিয়া কেনেকুৱা ধৰণৰ গীত গোৱা? বৰ্তমান এতিয়া আধুনিক যুগত চলিবলৈ হ'লেতো আপুনি আধুনিক গীত গাবই লাগিব। আধুনিক গীতৰো চৰ্চা কৰি আছো, আৰু মই ৰাসসমূহত গীত পৰিৱেশন কৰোঁ। ৰাসৰ ধুৰাৰে গীত তুমি শুনাব পাৰিবা নেকি আমাৰ ইউটিউব প্ৰেমী ৰাইজক? ঠিক আছে, মই ৰাসৰ ধুৰা এফাকি গাম। মুকুন্দ মুরারি বিনা হরি নামে ভব তোরি তেনা পারি ভুল হরি নাম হে মুকুন্দ মুরারি বিনা হরি নামে ভব তোরি তেনা পারি অখণ্ড মন দৰহি হৰত ৰাত্ৰিত ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভঙিল মন হে বোল হৰি নাম হে। খুবেই বঢ়িয়া, ভাল লাগিছে, ভালদৰে গাইছা। তুমি নামটোত সোমাই গৈছা, মানে ভালেই লাগিছে। মহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমার কথাকে আছে অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমার কথাকে আছে ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বৰা
এতিয়া লাহি পথৰ ধূলি নেজানো কিয় তুমি আঁতৰি গলা বুকু ভৰা অভিমান লৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে বাহ বঢ়িয়া খুবেই বঢ়িয়া হৈছে ধন্যবাদ গীতটো এতিয়া তুমি আমাৰ উঠি অহা প্ৰজন্মৰ হৈ শিল্পীসকলৰ হৈ কিবা এটি কথা ক'বলৈ মন গৈছে নেকি কি বুলি কওঁ এতিয়া শিল্পীসকলৰ আজিকালি এইটো শিল্পীসকলৰ আৰ্থিক বহুত অসুবিধা হয় আজিকালি শিল্পীসকলে আৰ্থিক অসুবিধাৰ কাৰণে বহুত শিল্পী পৰি আছে আৰু তেওঁলোক আগবাঢ়িব পৰা নাই আৰু তেখেতসকলৰ বাবে কিবা মেছেজ ৰাইজক দিব বিচাৰে নেকি আজিকালি আৰ্থিকভাৱে দুৰ্বল হ'লেও মানে এটা বস্তু বৰ্তমান সময়ত এটা সুবিধা যে ছ'চিয়েল মিডিয়া হওক ফেচবুক হওক ইউটিউব হওক বা ইনষ্টাগ্ৰাম হওক এই সকলোতে মানে আপুনি ভিডিঅ'বোৰ বনাই দিব পাৰে চৰ্চা কৰিব পাৰে ৰাইজক দেখুৱাব পাৰে তো সেইটো এটা সুবিধা হৈছে তাৰ পৰা আপোনাৰ এতিয়া কোনোবাই যদি ভাল মানে ভালকে চৰ্চা কৰি আছে এই ছ'চিয়েল মিডিয়াবোৰৰ যোগেদি তাৰ পৰা কোনোবাই ভাল প্লেটফৰ্ম পায়ো যাব পাৰে ঠিকেই ঠিকেই আৰু এতিয়া মই তোমাৰ নামটো সোধা নাছিলোঁ তোমাৰ নামটো হয় নমস্কাৰ মোৰ নাম শ্ৰী উস্মিতাক্ষী বৰা তুমি এতিয়া তোমাৰ ঠিকনাটো কৈ দিয়া আমাৰ ৰাইজক মোৰ ঠিকনাটো হৈছে নগাঁও খুটিকটীয়া লক্ষীনগৰ চাৰিআলিৰ ওচৰত খুটিকটীয়া শিৱ মন্দিৰ পথ যদি কোনোবা ইচ্ছুক কমিটিয়ে যদি তোমাক বিচাৰে কেনেধৰণে তোমাক কণ্টেক্ট কৰিব পাৰি মই আপোনাৰ চেনেলৰ জৰিয়তে মোৰ ফোন নাম্বাৰটো দি দিব বিচাৰিম মোৰ 6001563098 এইটো মোৰ কণ্টেক্ট নাম্বাৰ যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে বিহু মঞ্চৰ বাবে তেতিয়াহ'লে এই নাম্বাৰটোতে যোগাযোগ কৰিব পাৰে বুকুৰে জানো জানো ঈশ্বৰেও আঁতৰাব নোৱাৰে তোৰে পৰা দূৰণিৰ পৰা যদি আহে কোনো ধনী ল'ৰা বিয়া নহ'বলি ক'ব পাৰিব ৰাগিব তৰা দূৰণিৰ পৰা যদি আহে কোনো ধনী ল'ৰা বিয়া নহ'বলি ক'ব পাৰিব ৰাগিব তৰা ঈশ্বৰেও আঁতৰাব নোৱাৰে মোক তোৰে পৰা জানিলো শুনিলো তই তৰা জানিলো শুনিলো খুবেই বঢ়িয়া ভাল লাগিল আজি এয়া আমাৰ মঞ্চত আছিল তোমাৰ নামটো কি আছিলে উস্মিতাক্ষী বৰা উস্মিতাক্ষী বৰা মোৰ মুখত অহা নাই তথাপি তেখেতে আজি আমাক ইউটিউব প্ৰেমী মোৰ চেনেলৰ ৰাইজক বহুতখিনি গীত গাই শুনালে আজিলৈ আমি ইমানতে এৰিছোঁ ইয়াতে মই সকলো ৰাইজলৈ আপোনাৰ চেনেলটোৰ যোগেদি আপোনাৰ ইউটিউব প্ৰেমীৰ ৰাইজলৈ ৰঙালী বিহুৰ
শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল, সকলোৰে যাতে ৰঙালী বিহুটো ভালদৰে পাৰ হয়।